নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু SSCGD ফালৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে আপডেট আছে। সেই আপডেটটো এনেকুৱা ধৰণৰ যে আপোনালোকৰ SSCGD এক্সাম ফেব্ৰুৱাৰী লাষ্ট সপ্তাহৰ পৰা আৰম্ভ হ'ব আৰু মানে 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছে আৰু আপোনালোকৰ এডমিট কাৰ্ড এক্সামৰ 3 দিনমানৰ আগে আহি যাব আৰু এতিয়া চলি আছে স্লট বুকিং, মানে আপুনি নিজে ডেটটো চাই পেলাই ফিক্স কৰিব পাৰে যে মই এইটো ডেটত এইটো শিফটত এক্সাম দিম আৰু তাৰ বাবে আপুনি আপোনাৰ লগইন আইডি আৰু পাছৱৰ্ড মাৰি পেলাই আপোনাৰ সেইটো খুলিব লাগিব, এপ্লিকেশ্যন আইডিটো খুলিব লাগিব আৰু সেইটো আপুনি খুলিবৰ বাবে যিটো অফিচিয়েল ৱেবছাইট ssc.nic.in তাত যাব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ পাছৱৰ্ড দি আপুনি সেইটো খুলিব লাগিব। আৰু আপুনি যদি স্লট বুকিং নকৰে তো আপোনাৰ এডমিট কাৰ্ড জাৰি নহ'ব আৰু এডমিট কাৰ্ড নহ'লে আপুনি এক্সাম দিব নোৱাৰিব। তো সেইবাবে অতি সোনকালে সেই কামটো কৰি লওক, স্লট বুকিং কৰি লওক। আৰু স্লট বুকিং মানে কি ক'ব গ'লে আপোনাৰ নিজৰ ইচ্ছা মতে আপুনি ডেটটো ঠিক কৰিব পাৰে যে মই এইটো ডেটত এক্সাম দিব বিচাৰোঁ আৰু সেইমতে আপোনাৰ এডমিট কাৰ্ড আহিব। আৰু পৰাপক্ষত আপোনালোকে কি কৰিব, প্ৰথমতেই মানে এক্সামৰ প্ৰথম কেইদিনতে স্লট বুকিং কৰিবলৈ চেষ্টা কৰিব, কাৰণ কি হয় ইয়াত নৰ্মেলাইজেশ্যনো আছে আপোনালোকে গম পায় আৰু এক্সামৰ মানে প্ৰথম কেইদিনত নৰ্মেলাইজেশ্যন মাৰ্কছটো অকণমান বেছি দেখিবলৈ পোৱা যায়। আৰু নৰ্মেলাইজেশ্যনত এনেকুৱা হয় মানে যদি আপুনি টোটেল মাৰ্কছটো 160 ভিতৰত আপুনি 170 পাব পাৰে, তো সেনেকুৱা হয় নৰ্মেলাইজেশ্যন মাৰ্কছটো। তো সেইবাবে আপুনি প্ৰথমতেই যদি পাৰে আপোনাৰ নিজৰ সুবিধা মতে আপুনি চাই ল'ব আৰু কোনটো ডেটত আপুনি বেছি কমফৰ্টেবল হয়। তো পৰাপক্ষত আপুনি আগতে কৰিব, কাৰণ আগতে দিলে আপুনি কি টেনশ্যন ফ্ৰী থাকিব পাৰিব, তাৰপিছত আপুনি ফিজিকেলৰ বাবে প্ৰেক্টিছ কৰিব পাৰিব। আৰু সেইটো আছিলে আপডেট। আৰু যদি কিবা প্ৰব্লেম হয় আপুনি তলত কমেণ্ট কৰি জনাব পাৰে আৰু অফিচিয়েল ৱেবছাইটত যাত তাতে আপুনি স্লট বুকিং কৰিব পাৰিব। ধন্যবাদ থাকিলে, আপোনালোকৰ যাতে এক্সাম ভাল হয় তাৰেই মই বিচাৰোঁ আৰু ভালকৈ এক্সাম দিয়ক। আৰু পষ্টটো আছে যথেষ্টখিনি, হয়তো পিছতো মানে এনেকুৱা হয় যে পষ্ট আপোনালোকৰ এড হৈ যায়, তো সেইবাবে নাভাবিব যে 25,000 পষ্ট হ'ব। এনেকুৱা ছিষ্টেম আছে যে পিছতো আপোনালোকৰ পষ্ট এড হৈ যায়, তো সেইবাবে ইমান চিন্তা নকৰিব, ভালকৈ এক্সামটো দিয়ক। পষ্টৰ কথা নাভাবিব, আপোনাক এটাহে পষ্ট লাগে, তো সেইবাবে এক্সামটো ভালকৈ দিয়ক, তাৰ পিছতহে আপুনি পিছৰখিনিলৈ আগবাঢ়িব পাৰিব। তো ইমান আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক কৰিব আৰু কিবা কুৱেশ্যন থাকিলে আপুনি তলত কমেণ্ট কৰি জনাব। ধন্যবাদ, জয় হিন্দ।